Hey guys, কি খবৰ? মই বৰ্ণালীকৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো বনোৱা সময়টো অলপ অজোখা হ'ল। আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই ভিডিঅ'টো কেনে ধৰণৰ হ'ব। গতিকে বলকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাবলৈ বৰ্তমান ওলাই আহিছোঁ। বহুত ঠাণ্ডা পৰিছে, মোৰ কাহ অলপ হৈ আছে, সেইবাবে ডিঙিতে শ্বলখন মেৰিয়াই লৈছোঁ। যাবলৈ আচলতে ওচৰতে হৈছে ফাংচনটো, তো নোযোৱাকৈনো কেনেকৈ থাকোঁ। আমাৰ ঐতিহাসিক তলাতল ঘৰৰ ওচৰৰে পথাৰ এখনতে হৈছে। যিহেতু ৰাতি, সেইবাবে কেনেকুৱা আহিব নাজানো, সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমি আহি এতিয়া উপস্থিত হ'লোঁ তলাতল ঘৰ ফিল্ডত, য'ত হৈ আছে ফাংচনটো। বহাগৰ ছোৱালী হুঁচৰি দল আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এইবাৰ আছে গীতৰ অনুষ্ঠান। গীতৰ অনুষ্ঠানত অনুষ্কা তৰংগনীয়ে গীত পৰিৱেশন কৰিব। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
আমাৰ মাজত গীত পৰিৱেশন কৰি আছে ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যিক অধিৱেশনৰ আমন্ত্ৰিত নৱপ্ৰজন্মৰ কণ্ঠশিল্পী দীপশিখা বৰা। তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।